নমস্কাৰ, আপুনি চাই আছে 9SM টুডে। আজিৰ বিশেষ বুলেটিনত লৈ আহিছোঁ দিনটোৰ 20টা গুৰুত্বপূৰ্ণ খবৰ, যিবোৰ আপোনাৰ বাবে জনাটো অতি প্ৰয়োজনীয়। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ শীৰ্ষ 20টাৰ ব্ৰেকিং নিউজ হেডলাইনছ। যোৰহাট বিমান ঘাটিত ANT দুৰ্ঘটনাৰ তদন্ত অব্যাহত। যোৰহাট বিমান ঘাটিত সংঘটিত বায়ুসেনাৰ ANT দুৰ্ঘটনাৰ তদন্ত অব্যাহত আছে। ঘটনাটোত 5জন জোৱানে প্ৰাণ হেৰুৱাইছিল। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটনৰ বাবে বায়ুসেনাই বিশেষ তদন্ত দল গঠন কৰিছে। সহ পাইলটৰ স্বাস্থ্যৰ উন্নতি। যোৰহাট বিমান দুৰ্ঘটনাত জীৱিত উদ্ধাৰ হোৱা সহ পাইলটজন চিকিৎসাধীন অৱস্থাত আছে। চিকিৎসকসকলে তেওঁৰ স্বাস্থ্যৰ ওপৰত নিবিড়ভাৱে নজৰ ৰাখিছে আৰু অৱস্থা আগতকৈ কিছু উন্নত হোৱা বুলি জানিব পৰা গৈছে। নিহত জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি। দেশজুৰি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে নিহত জোৱানসকললৈ। বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত 5জন জোৱানলৈ সামৰিক বাহিনী আৰু সাধাৰণ জনতাই তেওঁলোকৰ আত্মত্যাগক সন্মান জনাইছে। অসম-বংগ সীমান্তত নদী খননকেন্দ্ৰিক উত্তেজনা। অসম আৰু পশ্চিম বংগ সীমান্তৱৰ্তী নদী খনন কাৰ্যক লৈ উত্তেজনাৰ সৃষ্টি হৈছে। বংগৰ একাংশ বাসিন্দাই পৰিৱেশৰ ক্ষতিৰ আশংকা প্ৰকাশ কৰি খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে। পৰিৱেশ সুৰক্ষাক লৈ উদ্বেগ বৃদ্ধি। জাংবাধাৰ অঞ্চলত নদী খননৰ ফলত নদীৰ প্ৰাকৃতিক গতি আৰু পাৰদৰ্শিতাৰ পৰিৱেশ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে। বিষয়টোত দুয়োখন ৰাজ্যৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰা হৈছে। সস্তীয়া দাইল চেনি আৰু নিমখ বিতৰণ বন্ধ। অসম চৰকাৰে ভোট অন একাউণ্ট বাজেটৰ বাবে দুমাহকৈ সস্তীয়া মচুৰ দাইল, চেনি আৰু নিমখ বিতৰণ সাময়িকভাৱে বন্ধ ৰাখিছে। চৰকাৰে কয় যে পূৰ্ণ বাজেট পাছ হোৱাৰ পিছত আঁচনিখন পুনৰ আৰম্ভ হ'ব। বিনামূলীয়া চাউল বিতৰণ অব্যাহত। দাইল, চেনি আৰু নিমখ বিতৰণ বন্ধ থাকিলেও ৰেচন ব্যৱস্থাৰ অধীনত বিনামূলীয়া চাউল বিতৰণ নিয়মীয়াকৈ চলি থাকিব। উপভোক্তাসকলৰ খাদ্যৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই ব্যৱস্থা অব্যাহত ৰখা হৈছে। আগষ্টৰ পৰা আঁচনি পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা। চৰকাৰী সূত্ৰ অনুসৰি জুলাই মাহত পূৰ্ণ বাজেট উত্থাপনৰ পিছত আগষ্ট মাহৰ পৰা পুনৰ সস্তীয়া খাদ্য সামগ্ৰী বিতৰণ আৰম্ভ হ'ব পাৰে। এই খবৰত বহু লোক বৰষুণত প্ৰভাৱিত। বৰষুণজনিত পৰিস্থিতিৰ ফলত অসমৰ বিভিন্ন অঞ্চলৰ হাজাৰ হাজাৰ লোক প্ৰভাৱিত হৈছে। কিছুমান এলেকাত পানী জমা হোৱাৰ লগতে যাতায়াত ব্যৱস্থাত বিঘিনি ঘটিছে। কৃষি খণ্ডত সতৰ্কতা বৃদ্ধি। অতিৰিক্ত বৰষুণৰ ফলত কৃষি খণ্ডত ক্ষতিৰ আশংকা বৃদ্ধি পাইছে। কৃষি বিভাগে কৃষকসকলক খেতি সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। সীমান্ত অঞ্চলত নিৰাপত্তা ব্যৱস্থা জোৰদাৰ। অসমৰ বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। আইন-শৃংখলা বজাই ৰখা আৰু যিকোনো অপ্ৰত্যাশিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিক্ষাৰ্থীৰ মাজত চি ফলাফলক লৈ উৎকণ্ঠা। অসম চি পৰীক্ষাৰ উত্তৰ খুজি প্ৰকাশৰ পিছত শিক্ষাৰ্থীসকলৰ মাজত ফলাফলক লৈ উৎকণ্ঠা বৃদ্ধি পাইছে। বহু শিক্ষাৰ্থীয়ে অনলাইনযোগে নিজৰ উত্তৰ মিলাই চাবলৈ আৰম্ভ কৰিছে। প্ৰশাসনৰ জৰুৰী বৈঠক অনুষ্ঠিত। বৰষুণ, বানৰ আশংকা আৰু সীমান্ত পৰিস্থিতি পৰ্যালোচনাৰ বাবে বিভিন্ন জিলাত প্ৰশাসনিক বৈঠক অনুষ্ঠিত হৈছে। জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।